Here he goes to first question. King Condopesher was allowed to settle in which place after the 1857 revolt? অৰ্থাৎ ৰজা কণ্ডপেশ্বৰ ক'ত অনুমতি প্ৰদান কৰিছিল যেতিয়া 1857 চনৰ ৰিভল্ট হৈছিলে? উত্তৰ গুৱাহাটী। Question number 2. In how many parts the British divided Assam for the provision of administration? প্ৰাদেশিক প্ৰশাসনৰ বাবে ব্ৰিটিছে অসমখনক কেইটা ভাগত ভাগ কৰাইছিলে? উত্তৰ আছে ইয়াত অপশ্যন ডিটো আছে 2, 3, 4, 5. এনচাৰ 2. Next third question to হৈছে who was on duty in Lower Assam under British administration in Assam? ইয়াত তোমাৰ কোনে দায়িত্ব অৰ্পণ কৰিছিলে লোৱাৰ আছামত ব্ৰিটিছৰ প্ৰশাসনৰ অসমৰ যিটো ব্ৰিটিছ প্ৰশাসনৰ আছিল তাৰ কোনে ডিউটি লৈছিলে? ইয়াত অপশ্যন আছে ডেভিড বাৰ্নাৰ, ডেভিড স্কট, কেপ্টেইন ৱেলছ আৰু থমাছ ৰ'। ইয়াত এনচাৰ হ'ব ডেভিড স্কট। Question number 4. For how many days Captain Wells stay in Assam? কিমান মাহৰ বাবে বা কিমান দিনৰ বাবে কেপ্টেইন ৱেলছ অসমত আছিলে? উত্তৰ 17 মাহ। ইয়াত অপশ্যন দ্বিতীয় আছে চাই লোৱা। নেক্সট কুৱেশ্যনটো হৈছে কনকলতা বড়ো was killed when she was trying to host in tricolor in which police station? ইয়াত কৈছে যে কনকলতা বৰুৱা মানে কোনখন পুলিচ ষ্টেচনত পতাকা উৰুৱাবলৈ গৈ পেলাই জীৱন দান দিছিলে, মৃত্যুবৰণ কৰিছিলে? গহপুৰ, দৰং, সৰুপথাৰ, তেজপুৰ, গহপুৰ। Question number 6. Who was the only Assamese to take part in the historic Round Table Conference as a representative of India? কোনজন প্ৰথম অসমীয়াই ৰাউণ্ড টেবুল ঘূৰণীয়া টেবুলক ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছিলে? ইয়াত হৈছে চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন Who was the only Assamese to take part in the historic Dandi March? কোনজন অসমীয়া দাণ্ডি মাৰ্চত পাৰ্ট লৈছিলে বা অংশগ্ৰহণ কৰিছিলে? অপশ্যন আছে চন্দ্ৰধৰ বৰুৱা, লীলাধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধৈ। উত্তৰ লীলাধৰ বৰুৱা। Question number 8. When did Assam Pradesh Congress Committee from? কেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল? অপশ্যন দিয়া আছে 1885, 1905, 1917, 1921. ইয়াত উত্তৰ হ'ব 1921. Question number 9. Who led the famous 1857 revolt against British in Assam? অসমৰ চিপাহী বিদ্ৰোহৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে কোনে লিড লৈছিলে? ইয়াৰ এনচাৰ হৈছে পিয়লি ফুকন, জিউৰাম দুলীয়া বৰুৱা, হৰকান্ত এন হৰনাথ, চি নম্বৰ মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা, ডি আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা। সিহঁতৰ এনচাৰটো হৈছে মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা। Question number 10. Which year Sir Sadulla Ministry formed? কিমান চনত ছাৰ চদুল্লা ফৰ্ম হৈছিলে মিনিষ্টেৰীখন? দ্য অপশ্যন 1951, 1950, 1937, 1947. ইয়াত এনচাৰ হ'ব 1937.